স্বাগতম জনাইছো আমাৰ এই টিয়ং জিআৰ চেনেলটোত আৰু যদি হে চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি ল'ব তেতিয়া হ'লে ব্লগ সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম ৰোহিত কাশ্যপ আৰু মই আজি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সেই খবৰটো হৈছে নেশ্যনেল হেল্থ মিছন অসমত চাকৰিৰ পোষ্ট ওলাইছে আৰু শিক্ষাৰ অৰ্হতা 8 পাছ লাগিব। যিহেতু আপুনি গম পাইছেই ভিডিঅ'টো কি কাৰণে দিছে, ঠিক আছে। ইয়াত নটিচ এটা আহিছে, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন আছাম, ঠিক আছে। ইয়াত এডভাইজত লিখা আছে, ইয়াত ডেটবোৰ দিয়া আছে আৰু নটিচৰ নাম্বাৰ দিয়া আছে, ঠিক আছে। এডভাইজনত কি লিখা আছে, ৱাল্ক ইন ইণ্টাৰভিউ ফৰ ক্লিনাৰ ফৰ COVID-19 হস্পিটেল। মানে COVID-19 হস্পিটেল আমাৰ অসমত মানে ক'ৰবাত হেৰি হৈছে, সেইবোৰ জেগাত মানে লাগিব, মানুহ লাগিব কাম কৰিবলৈ, ঠিক আছে। আৰু পষ্টটো কি কৈছে, ক্লিনাৰ। যিহেতু বুজিব পাৰিছে ক্লিনাৰ মানে কি। কেণ্ডিডেটছ উইলিং টু চাৰ্ভ অছ ক্লিনাৰ অছ ইনভাইটেড ফৰ ৱাৰ্কিং ইন ইণ্টাৰভিউ ফৰ এংগেজমেণ্ট অন টেম্পৰৰী বেচিছ অৰ ডিজাইড COVID-19 হস্পিটেল ইন এৰাউণ্ড গুৱাহাটী, ঠিক আছে। আৰু হস্পিটেলবোৰৰ নাম দি দিছে GMCH ভঙাঘৰ, সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেল সোণাপুৰ, তাৰপিছত চাৰু চাজা ষ্টেডিয়াম COVID-19 চেণ্টাৰ, তাৰপিছত গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ COVID-19 চেণ্টাৰ জালুকবাৰী, ঠিক আছে। LGB চেষ্ট এণ্ড TB হস্পিটেল COVID-19 কালাপাহাৰ, ঠিক আছে। এইবোৰ দিয়া হস্পিটেল চাই ল'ব। আৰু মই এইটো নটিচৰ PDF মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ নটিচটো ভালকৈ চাব পাৰিব, ঠিক আছে। তাৰপিছত ইয়াত দি দিছে শিক্ষাৰ অৰ্হতা, এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াত লাগে মিনিমাম 8 পাছ লাগে, ঠিক আছে। আৰু নাম্বাৰ অফ পোষ্ট মানে কিমান আছে, 25, ঠিক আছে। তাৰপিছত কি কৈছে, ইয়াত দৰমহা কিমান দিয়া হ'ব, ইয়াত 16,000 লিখি দিছে। আৰু ডেট অফ ৱাৰ্ক ইন ইণ্টাৰভিউ আৰু কোন তাৰিখে যাব লাগিব বুলি কৈছে, 7 এপ্ৰিল, ঠিক আছে। আৰু ৰিপৰ্টিং টাইম 10:30 ৰাতিপুৱা, ঠিক আছে। 10:30 বজাত তাত গৈ পাব লাগিব। আৰু ক'ত যাব লাগিব, ইয়াত ভেনু দিয়া আছে চাৰু চাজা ষ্টেডিয়াম, তাৰপিছত লখৰা গুৱাহাটী, ঠিক আছে। তাত যাব লাগিব। আৰু অকল মানুহ গ'লে নহ'ব, তাত কিবা লৈ যাব লাগিব, যেনে নেকি উইলিং কেণ্ডিডেট চল এটেণ্ড ৱাৰ্ক ইন ইণ্টাৰভিউ উইথ ফটো আইডেণ্টি প্ৰুফ, ঠিক আছে। যিহেতু ফটো আইডেণ্টি প্ৰুফ লৈ যাব লাগিব তাত, এণ্ড অল এডুকেশ্যনেল এণ্ড এক্সপিৰিয়েঞ্চ টেষ্টিমনিয়েল, ঠিক আছে। আৰু আপোনাৰ যিমান ডকুমেণ্ট আছে এডুকেশ্যনেল আৰু যিমান আগত যদি ক'ৰবাত কিবা কাম কৰি আছে বা কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়া সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ যাব লাগিব, ঠিক আছে। তাৰপিছত ন DA উইল বি পেইড ফৰ এটেণ্ডিং দ্য ৱাৰ্ক ইন ইণ্টাৰভিউ, ঠিক আছে। নটিচটো ভালকৈ চাই লোৱা। আৰু ইয়াত দিয়া আছে তলত ডক্টৰ লক্ষ্মণন এছ, ঠিক আছে, IS তাই সিয়ে দিছে নটিচটো। তাৰপিছত আৰু যদি নটিচটো যদি কিবা এনেকৈ যদি লাগিছে আপোনালোকক যদি কিবা ফেক, তেতিয়াহ'লে নেশ্যনেল হেল্থ মিছন ৱেবছাইটত গৈও আপোনালোকে চাব পাৰিব। কেনেকৈ চাব লাগে মই তাকো দেখুৱাই আছোঁ, যাতে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে সম্পূৰ্ণ তথ্যখিনি আপুনি গম নাপাব। যিকোনো ক্ৰম ব্ৰাউজাৰ তাত গ'লেই হ'ল, ঠিক আছে। তাত লিখিব লাগিব নেশ্যনেল হেল্থ মিছন, যিহেতু ইয়াত আহি গৈছে নেশ্যনেল হেল্থ মিছন বুলি টাইপ কৰিব লাগিব, তাত চাৰ্চ কৰিব লাগিব, ঠিক আছে। চাৰ্চ কৰি কিনে স্ক্ৰল ডাউন কৰিব লাগিব। আৰু এইটো য'ত ফাৰ্ষ্ট দেখুৱাই আছে ইয়াত, যিহেতু মই ক্লিক কৰিছিলোঁ ইয়াত, আৰু ৰিকুৱাৰমেণ্ট নেশ্যনেল হেল্থ মিছন গভৰ্ণমেণ্ট অফ আছাম, ইয়াত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত পেজ এটা খোল খাব, ঠিক আছে। অকণমান দেৰি ৰখিব লাগিব, যিহেতু এইটো খোল খালে, ঠিক আছে। ইয়াতে ৰিকুৱাৰমেণ্ট বুলি দিয়া আছে, ইয়াতে প্ৰথমতে দিয়া আছে প্ৰথম লাইনটোত নেশ্যনেল হেল্থ মিছন আছাম, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক হেয়াৰ য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত এইটো শ্ব' কৰিব NHM.assam.gov.in, ঠিক আছে। ইয়াত অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে, ঠিক আছে, অ'কে কৰাৰ লগে লগে এইটো পেজ অ'পেন হ'ব। আৰু এই পেজটো অ'পেন হোৱাৰ পিছতে প্ৰথম লাইনটোতে দিয়া আছে এডভাইজমেণ্ট ৱাৰ্ক ইন ইণ্টাৰভিউ ফৰ ক্লিনাৰ ফৰ COVID-19 হস্পিটেল, তাতে ক্লিক কৰিব। তাত ক্লিক কৰিলে এইটো এটা PDF আছে, এই PDFটো ডাউনলোড কৰিব লাগিব। আৰু এই PDFটোৱে সেইটো PDF হয়, যোনটো PDF মই আপোনালোকক অলপ আগতে দেখুৱাইছিলোঁ, ঠিক আছে। এইটো PDF আৰু PDFৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ভালকৈ পঢ়িব পাৰিব, ঠিক আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে আপুনি চেনেলটো প্ৰথম আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি ল'ব, ঠিক আছে। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।